চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা উল্লেখযোগ্য যে কেমেৰাত বন্দী হৈছে ধন লোৱাৰ সমগ্ৰ দৃশ্য আৰু অন কেমেৰা এবাৰ চাকৰিৰ নামত ধন ললে একাংশই বহু যুৱকক এনআৰএলত সংস্থাপন দিয়াৰ প্ৰলোভনেৰে ধন লুট কৰাৰ অভিযোগ আৰু দেৰগাঁৱৰ বহু যুৱকৰ পৰা লৈছিল এই ধন এনআৰএলৰ পাছু যোগান ধৰিছিল প্ৰবঞ্চক কিশোৰ বাৰ্মানে আৰু এনআৰএলৰ চাকৰি দিয়াৰ নামত পুনৰ প্ৰবঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে আন এগৰাকী মহিলা আৰু এজন পুৰুষ জড়িত থকাৰো গুৰুতৰ অভিযোগ পূৰ্বে আন ঠাইৰ যুৱকৰ পৰাও ধন লোৱাৰ অভিযোগ কিশোৰ বাৰ্মাৰ বিৰুদ্ধে আৰু বৰ্তমান দেৰগাঁও থানাত আছে প্ৰবঞ্চক কিশোৰ বাৰ্মা উল্লেখযোগ্য যে এইবাৰ ধুৰন্ধৰ প্ৰবঞ্চক জালত পৰা পৰিলক্ষিত হৈছে অন কেমেৰা ধন লৈছিল এই প্ৰবঞ্চকটোৱে উল্লেখযোগ্য যে এনআৰএলত চাকৰি দিয়াৰ নামত পুনৰ প্ৰবঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে প্ৰবঞ্চকটোৰ নাম কিশোৰ বাৰ্মা বুলি জানিব পৰা গৈছে আৰু দেৰগাঁৱৰ বহু যুৱকক এনআৰএলত সংস্থাপন দিয়াৰ প্ৰলোভনেৰে ধন লুট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ভুৱা নথি পত্ৰৰে এনআৰএলত কাম কৰাৰ বাবে প্ৰয়োজন হোৱা পাছ যোগান ধৰিছিল এই প্ৰবঞ্চকটোৱে এগৰাকী মহিলা আৰু আন এজন পুৰুষ এই প্ৰবঞ্চনাত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু প্ৰবঞ্চক কিশোৰ বাৰ্মাক নুমলীগড়ৰ পৰা দেৰগাঁৱৰ যুৱকসকলে আবদ্ধ কৰি লৈ আহে দেৰগাঁও থানালৈ বৰ্তমান দেৰগাঁও থানাতে আছে প্ৰবঞ্চক কিশোৰ বাৰ্মা